হেল্ল' ষ্টুডেণ্ট ৱেলকাম বেক টু মাই ইউটিউব চেনেল আছাম নলেজ। তো আজি তোমালোকৰ লগত আলোচনা কৰিম আমাৰ এইচএছ ৰিজাল্টৰ ৰিচেকিঙৰ ডেটটো লৈ। যিসকল ছাত্ৰ ছাত্ৰীসকলৰ এক্সাম বেয়া হ'ল বা নিজৰ মাৰ্ক লৈ ছেটিছফাই নহয়, তো সেইসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকৰ এইচএছৰ ৰিজাল্টখন ৰিচেকিং কৰিব পাৰিবা। আৰু সেই ৰিচেকিঙৰ কাৰণে যিবিলাক নটিছ আছে সেই নটিছবোৰ তোমালোকে ভাল কৰি চাই লোৱা। তো ইয়াতে তোমালোকে কি লিখা আছে চোৱা, মই তোমালোকৰ সন্মুখত এটা স্ক্ৰীনশ্বট দিছোঁ, স্ক্ৰীনশ্বটটো তোমালোকে চোৱা। যে লিখা আছে দ্য আছাম হায়াৰ ছেকেণ্ডাৰী Education Council announced the AHSEC HS annual exam results on April 30, 2025 at 9 AM. তো ৰিজাল্টখন দিলে যোৱা 30 তাৰিখে। তো ষ্টুডেণ্ট হু উইচ টু OPT for rechecking or re-evaluations of their Assam 12th result 2025 will be able to do so within the time frame specified by the board. তো বোৰ্ডে যিখিনি টাইম দিছে সেই টাইমখনৰ ভিতৰতে কৰিব লাগিব। দ্য লাষ্ট ডেট ফৰ টাইমলাইন স্পেচিফাইড বাই দ্য বোৰ্ড AHSEC result rechecking will be in the May 2025. The exact date will be announced by the board soon. তো exact date এতিয়ালৈকে দিয়া নাই, বহুত জলদি তোমালোকৰ exact dateখন দি দিব। আৰু চোৱা এইখন কি কৈছে, এইখন চোৱা AHSEC result rechecking dates 2025 ডেটছৰ বিষয়ে কি কৈছে চোৱা। Students who want to avail the facility of rechecking of Assam AHS 2025 can have look at the dates of important events mentioned in the table below. তো এই টেবুলত চোৱা তোমালোকে কি লিখা আছে চোৱা, পাৰ্টিকুলাৰ্ছ আৰু ইয়াতে ডেট লিখা আছে। ৰিজাল্ট ৰিচেকিং ষ্টাৰ্ট ডেট May 2025, লাষ্ট ডেট ফৰ অনলাইন ৰিচেকিং এপ্লিকেশ্যন May 2025, লাষ্ট ডেট ফৰ ডিপজিটিং দ্য ফিজ May 2025, June 2025। তো তোমালোকক কি কোৱা হৈছে, তোমালোকে যে ৰিচেকিং কৰিবা, তো সেই ৰিচেকিং কৰিবৰ কাৰণে তোমালোকে ফিজ কিবা এটা দিব লাগিব। তো সেই ফিজো তোমালোকে ডিপজিট কৰিব লাগিব। তাৰপিছত কি আছে, ৰিজাল্ট ডেট ফৰ ৰিচেকিঙৰ ৰিজাল্টৰ ডেট কেতিয়া দিয়া হ'ব। আৰ্টছৰ কাৰণে জুনত দিয়া হ'ব, আৰু তোমালোকৰ এই ৰিজাল্ট ডেট ফৰ ৰিচেকিং ছায়েন্সৰ কাৰণে দিয়া হ'ব June 25, আৰু তোমালোকৰ কমাৰ্চৰ কাৰণে দিয়া হ'ব June 2025। তো সেনেকুৱাই তোমালোকৰ এনেকৈ ৰিজাল্ট দিয়া হ'ব যে ছায়েন্স, আৰ্টছ আৰু কমাৰ্চৰ যিসকল ষ্টুডেণ্টে ৰিচেকিং কৰিব বিচাৰা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকৰ এক্সাম এটা বা দুটা বা তিনিটা এক্সাম তোমালোকৰ বেয়া হ'ল, তো সেই ছাত্ৰ ছাত্ৰীসকলে আমাক কুৱেশ্যন কৰা দেখা হৈছে যে ছাৰ আমি কম্পাৰ্টমেণ্ট এক্সাম দিব পাৰিম না। তো তোমালোকে এই নটিছখন চোৱা, এই নটিছখনত ক্লিয়াৰভাৱে দিয়া আছে আছাম এইচএছ কম্পাৰ্টমেণ্ট এক্সাম 2025। দ্য আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল উইল কণ্ডাক্ট AHSEC এইচএছ কম্পাৰ্টমেণ্ট এক্সাম 2025 in July 2025. The Assam AHS compartment exam 2025 will be held in two shifts, the morning shift and the afternoon shift. Morning shift আছে এটা, afternoon shift এটা আছে। The AHSEC Assam AHS compartment exam date sheet 2025 will be released in May June 2025 initiatively. তো তোমালোকে কোৱা, তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সামখন লোৱা হ'ব। আৰু যিসকল ছাত্ৰ ছাত্ৰী এটা বা দুটা এক্সাম বেয়া হ'ল, সেই ছাত্ৰ ছাত্ৰীসকলে তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিব পাৰিবা। ষ্টুডেণ্ট হু ডিড নট পাছ দ্য ইনিচিয়েল বৰ্ড এক্সাম মে টেক দ্য AHSEC ছাপ্লি এক্সাম। তো সেইসকল ষ্টুডেণ্টে ছাপ্লি এক্সাম দি তোমালোকে পাছ কৰি যাব পাৰিবা। দ্য আছাম ক্লাছ 12 compartment date sheet will be published online by Assam board at sevaonline.org. Continue. তো তোমালোকে চোৱা, তোমালোকে যিসকলে কম্পাৰ্টমেণ্ট এক্সাম দিব ভাবিছে বুলি সেইসকল তোমালোকে জুলাইত তোমালোকে এক্সামখন দিব পাৰিবা। আৰু যদি তোমালোকে ভাবিছা যে তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিয়া, তেনেহ'লে তোমালোকে এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন আৰম্ভ কৰা। আৰু তোমালোকৰ যদি কোনো ধৰণৰ তোমালোকৰ গাইড লাগে, মানে সহায় লাগে, তোমালোকে আমাৰ ফেকাল্টিৰ লগত কানেক্ট কৰিব পাৰা। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমি ইমানেই শেষ কৰিছোঁ। কোনোবাই যদি আমাৰ চেনেলত নতুন কৰি আহিছা, চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ বন্ধু বৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে এনে কোনো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ মিছ নকৰে।